মই ক'ৰবালৈ যাবলৈ ওলালে এইজনীয়ে মন চন বেয়া কৰি দিয়ে। জানো মই কোনোদিনে ঘৰলৈ উভতি নাহিমেই জানো, এনেকুৱা টাইপ। আৰু আগৰ ব্লগ এটাত মই তামোলপুৰ মহানগৰী বুলি কৈ পাইছিলোঁ। দাই দুখে নধৰিব আকৌ দেই ৰাইজ। আইতা আৰু মই যাবলৈ ওলাইছোঁ কুমাৰীকটালৈ বুলি। আমাৰ প্ৰায় কুমাৰীকটা গৈ থকাই হয়। আৰু আমাৰ তামোলপুৰৰ পৰা কুমাৰীকটা 16 কিলোমিটাৰ। আৰু আমাৰ জেঠাইৰ এতিয়া বেমাৰ হৈ আছে। তেখেত বৰ্তমান গুৱাহাটী এইমছত আছে আৰু দাদা জেঠাহঁত সকলোবিলাক গুৱাহাটী এইমছতে আছে। আৰু বৌ পোৱালিটোক লৈ ঘৰতে অকলে থাকিবলগীয়া হৈছে। সেইকাৰণে আইতা আৰু মোক মাতি দিছে। আৰু বিপদৰ সময়তেতো আপোনবিলাকৰ প্ৰয়োজন হয় ন, সেইকাৰণে আহি গ'লোঁ। আৰু কুমাৰীকটাৰ পৰা প্ৰায় ভূটান পাহাৰখন দেখিয়ে পায়, এয়া চাওক। আৰু আহি পাই গ'লোঁ কুমাৰীকটা বজাৰ। ইয়াত ৰবিবাৰে বজাৰ বহে। আৰু কুমাৰীকটা বজাৰ পাৰ হৈয়ে পাই গ'লোঁ এয়া কুমাৰীকটা তিনিআলি। আৰু কুমাৰীকটা তিনিআলি মানে হৈছে এয়া শিৱ মন্দিৰটো, হৰ হৰ মহাদেৱ। মই কোনে এতিয়া খাবলৈ লৈছোঁ চাহ। আহি পোৱাৰ লগে লগে বৰ ধুনীয়াকৈ বনাই আনি দিলে। আৰু ইয়াতে মই দুদিনমান এতিয়া থাকিব লাগিব, কাৰণ জেঠীমাক ৰিলিজ দিবলৈ কেইদিনমান লাগিব চাগে। আৰু ইয়াৰ পৰাই এইকেইদিন ব্লগ পাই থাকিব, চাই থাকিব। এইটোৱে চব খাই দিয়া অলপ অলপকৈ খাবা দে। এয়া ৰাতিৰ সাজ ধুনীয়াকৈ খাই ল'লোঁ। আৰু আজিলৈ বাই বাই গাইজ। মোৰ নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই।